বাবা, মই কথা এটা কওঁ নে নকওঁ ভাবি আছিলোঁ। তহঁতি বা কি ভাব? মই হ'লে এনেকেই ভাবিছোঁ আৰু মই এইটো কৰিলেই ভাল হ'ব। কাৰণ মই আৰু ইমান দুখীয়া জীৱন মই কটাব নোৱাৰোঁ আৰু দেই। মই ভাল মানুহ এজন পাইছোঁ, মই সেইকাৰণে মানে বিয়া হৈ যাওঁ বুলি ভাবিছোঁ। তহঁতি কি ভাব নাজানো, মই তহঁতক কৈছোঁহে খালি দেই। কি কি কৈছ তই এইবিলাক? তোৰ লাজ লক্ষণ অকমানো? তই দেউতাৰ আগত এনেকুৱা কথা কৈছ? হা? তই এনেকুৱা ছোৱালী, তোক মই এইবোৰ কি হেৰি কৰি তুলিছিলোঁ তোক কচোন? তই আজি এনেকুৱা দিন দেখুৱাইছ, এনেকুৱা ব্যৱহাৰ তোৰ। যা, যি কৰ কৰি থাক তহঁতি। মা, ৰচোন ৰ। ভণ্টিয়ে কিবা এটা ভাবিছে, তাই সেইটোকে কৈছে। ৰ মা, ৰচোন, তহঁতি খং ৰাগ নকৰিবি, গম পাইছ নাই? খং ৰাগ নকৰিবিচোন। চাই ল তহঁতি কেনেকুৱা কি কথা ল'ৰাটো। এৰা, মই খং কৰাৰো মোৰ অধিকাৰ নাই অ' আই তহঁত দুজনীক। কাৰণ মই তহঁতক একোৱেই দিব নোৱাৰিলোঁ। যেনে তেনে ভাতমুঠি, গাত এখন কাপোৰ, তাতকে মই আৰু দুখন দিব পৰা নাই তহঁতক অ' আই। তহঁতি যি ভাল দেখ তাকেই কৰ। মোৰতো এতিয়া এয়াই অৱস্থা। মই দুসাঁজ খাবৰ কাৰণে গোটাই আনিবকেই নোৱাৰোঁ। তহঁতি কিবা নহয় কিবা এটা কৰিব লগা হৈছে। চিলাই কামেই হওক, কাপোৰ বোৱাই হওক, তহঁতি কৰি আনি খাইছ। মইনো কি কম আই অ'। হ'ব দে, তহঁতি যি ভাল দেখ তাকেই কৰ। খং কৰি লাভ নাই। ইমান অভাৱৰ দিনত, ইমান অভাৱ অভিযোগ এনেকৈ জীয়াই থাকিব নোৱাৰি। মানুহৰতো মন এটা আছে ন, আমাৰো মন এটা আছে। আমাৰ লগৰ ছোৱালীবোৰ কেনেকুৱা হাই ফাইকৈ থাকে, আমি দুজনীয়ে কেনেকৈ থাকোঁ। মা, তই সময় যে কেনেকৈ সলনি হয় তই নেজান। সময়মতেই চলিব লাগিব। যিটো সময়ত যেনেকুৱা। আজি মই খাংখাচ কৈছোঁ কাৰণে তহঁতি বেয়া লাগিব পাৰে তহঁতৰ শুনি, কিন্তু সত্যটোৱেই এইটো। সময়ৰ লগে লগে চলিলেহে মানুহ জীয়াই থাকিব পাৰে, নহ'লে তহঁতৰ নিচিনাকৈয়ে জীৱন পাৰ কৰিব। আৰু মোৰ সেইটো মন নাই, গম পাইছ নহয়? মই কৈ দিছোঁ তহঁতক খুলি। বা, তই কিন্তু মা দেউতাৰ মতেই চল, কথা নাই। মই মোৰ লাইফটো জীয়াবলৈ মই যি মন যায়, যি ভাল হয় মই তাকেই কৰিম। ঠিক আছে, মই এতিয়া শুওঁগৈ। চাচোন চা এইজনীৰ কথাখিনি। আইও, এইজনীৰ মুখখনহে চাইছোঁ আৰু দেই। বাপৰে বাপ, এনেকুৱাকেই হ'ব বুলি মই ভবা নাছিলোঁ জাননে? আইও, মই ভবা নাই। মই ভাবিছোঁ মোৰ ডাঙৰ ছোৱালীজনীৰ নিচিনাই সহজ সৰল ছোৱালী এজনী, বায়েকৰ নিচিনাই হ'ব বুলি। বাপৰে বাপ, কি বস্তু এইজনী। বাপৰে বাপ, নোৱাৰোঁ দেই, নোৱাৰোঁ। যি কৰে কৰক, মোৰ একো হেৰি নাই। কিন্তু পিছত হ'লে ডাঙৰ ছোৱালী, তই হ'লে পিছত মোক নকবি মা, তই এইটো কিয় কৰা নাই, সেইটো কিয় কৰা নাই। কাৰণ আজি আমাৰ বুঢ়া বুঢ়ী, আমাৰ এই বয়সত আমাক তাই এনেকুৱা কথা কৈছে। যি কৰে যি হয় তাই নিজৰ হ'ব, আমি একো কৰিবলৈ নাই। মা, তেনেকৈ কিয় কৈছ? হ'ব দেচোন, আমালৈনো ক'ত দৰা আহিব? আমাৰ এনেকুৱা ঘৰ দুৱাৰ দেখি কোনোবা ভাল মানুহ এঘৰে জানো আমাৰ ঘৰলৈ আহিব ছোৱালী খুজিবলৈ? তাই নিজে পচন্দ কৰিছে, যাওক দেচোন। মা, ভাল হ'লেই হ'ল, তাই ভালকৈ খাওক, সেইটোহে আমাক লাগে। কেলৈ তেনেকৈ কৈছ মা? অকণমান শান্তি হচোন, অকণমান মূৰটো অকণমান ঠাণ্ডা কৰ মা। এনেকৈ খং ৰাগৰ কথা নহয় কিছুমান, জাননে? মোৰ আজি বৰ দুখ লাগিছে জাননে? মই তহঁতক ভাল কাপোৰ দিব পৰা নাই, ভাল কাপোৰ এযোৰ দিব পৰা নাই। কিন্তু মোৰোতো এটা আশা আছিল, মই ছোৱালী দুজনী ভালকৈ তুলিছোঁ, দুখীয়াই হওক ভাল এঘৰ মানুহ চাই দিম। তাই যে তেনেকৈ নিজৰ মতে নিজে কৰিলে যে, সুখত থকা, ভাল কাপোৰ পিন্ধি খোৱা, সেইটোৱে কথা নেকি? চাচোন,
আজিকালি এনেও অজান দেশৰ মানুহক চিনিব নোৱাৰি, নিজৰ ঘৰৰ ওচৰৰ মানুহকে চিনিব নোৱাৰি। ক'ৰ অজান দেশৰ মানুহৰ লগত তাই বিয়া হ'বলৈ বিচাৰিছে। হা, বৰ দুখ লাগিছে অ' মাজনী মোৰ। আজি যেন মই তাইৰ মাকেই নহয়, তেনেকুৱা লাগিলে তাইৰ কথাখিনি শুনি। এৰা, নেকান্দিবা, নেকান্দিবা মাইনা মাক, নেকান্দিবা। ছোৱালীজনীয়ে ভালেই ডিচিশ্যন লৈছে দিয়া, কাৰণ আমিতো নোৱাৰো তেনেকুৱা এঘৰ চাই দিবলৈ। তাইৰ মনে মিলিছে, মনৰ পচন্দ হৈছে, ল'ৰাটোৱেও নিম বুলি কৈছে। যাওক দিয়া, আইও নকবা তেনেকৈ, গম পাইছা মাইনা মাক, নকবা। ভাল হওক, আমাৰ আশীৰ্বাদহে হ'ব লাগে। দেউতা, দুখ নকৰিবি, হ'ব দে, যি আছে সেয়াই হ'ব, আৰু যি হয় ভালেই হ'ব দে। আমি কাকো বেয়া কৰা নাই নহয়, আমাৰো ভালেই হ'ব দিয়া। যা, হ'ব দে, তইও শুই থাক গৈ, যা যা, আইও যা। ভণ্টিয়ে যে কি মানে তাই অকণো সহ্যই নকৰিলে। মই বায়েকজনী আছোৱেই, ইমান খৰধৰ হৈছে। মই এতিয়া সিহঁতৰ আগত কান্দি দেখুৱাব নোৱাৰো বুলিহে। অকণমানতো ধৈৰ্য ধৰিব লাগে, বুজিব লাগে। মা দেউতাহঁতে কিমান দুখ পাইছে। বৰ দুখ লাগিছে আজি মোৰ। মই ডাঙৰ ছোৱালীজনীক আগতীয়াকে উলিয়াই দিব লাগিছিল, কিন্তু বায়েকজনী থাকোঁতে ভনীয়েকজনীয়ে যাবলৈ ওলাইছে। মানুহে কি বুলি ক'ব বাৰু? মোৰ ডাঙৰ ছোৱালীজনী কিয় বিয়া হোৱা নাই বুলি মানুহে প্ৰশ্ন কৰিব। মই বাৰু কেনেকৈ শুনিম সেইবিলাক? কেনেকৈ সহ্য কৰিম মই? মোৰ ডাঙৰ ছোৱালীজনী ইমান ভাল, তাইক বাৰু কেনেকৈ মই ঘৰত থৈ সৰুজনীক দিওঁ বাৰু? তাইতো অকণমান ৰ'ব লাগিছিল। তাইৰ বয়স কিমান হৈছে? ডাঙৰজনীৰে বয়স হোৱা নাই, বিয়াৰ বয়স। তাই যাবলৈ ওলাইছে, চাওকচোন। হ'ব হ'ব মাইনা মাক, যি ভাগ্যত আছে আমাৰ সেয়াহে হ'ব। আমি ভবাটো জানো হয়? ঈশ্বৰে যেনেকৈ মিলাই থৈছে তেনেকৈহে হ'ব। হ'ব দে মাইনা মাকো, কান্দি থাকিলেনো কি হ'ব? দে, নেলাগে। আকৌ ডাঙৰ ছোৱালীজনীয়ে যদি আমাক কন্দা দেখে, দুখ কৰা দেখে, তাইতো আৰু ভাগি পৰিব। তাইয়ে এতিয়া আমাৰ সকলো। এৰা, হয় দিয়ক, ঠিকেই কৈছে আপুনি। মই যদি কান্দি থাকোঁ, ডাঙৰ ছোৱালীজনীয়েহে দুখ পাব। মই নেকান্দো, তাইৰ আগত মই চকু পানী নুলিয়াওঁ। হ'ব, এতিয়া শুই থাক দেই, নহ'লে আকৌ কাইলৈ উঠা দেৰি হ'ব। মা, অ' মা, উঠচোন উঠ, চাচোন কি হ'ল, ভণ্টি নাই দেখোন ঘৰত। বিচনাতো নাই, বাথৰুমতো চালোগে নাই, আগফালে পিছফালে বাৰীখনতো চালো নাই। কি কৈছ মাজনী? হেই, চাগে যা, বাথৰুমত আছে চাগে তাই। কি কথা ক'বলৈ আহিছ তই? হা, কালি তাই ইমান খাংখাচকে কথাবোৰ ক'লে মানে আজি গ'লগেই তাই। ঐ, তোৰ ওচৰত নম্বৰ চম্বৰ আছে নি? ফোন এটা কৰচোন। হে হৰি, কি কৰোঁ মই বাৰু? এই ছোৱালীজনীয়ে মোক দুখৰ ওপৰত দুখ দিছে। তাই মানে পলাই গ'ল চাগে। ৰ'বা ৰ'বা, তেনেকে চিঞৰ বাখৰ নকৰিবাচোন। মানুহে শুনিলে কি বুলি ক'ব আমাক? ৰ'বা, ক'বালৈ গৈছে বা দোকান চোকানলৈ? ৰ'বাচোন ৰ'বা, তুমি মনে মনে থাকাচোন। ইমান চিঞৰ বাখৰ কৰাটো ভাল কথা নহয়। মাজনী, তই চাগে যাচোন, যা যা, বাটলৈ চাগে যা, দোকানলৈ ফালেও যাব পাৰে, যা। ঠিক আছে দেউতা, মই সেইফালে চোৱাগে নাই, মই চাওঁগৈ। ব'লা ব'লা, এই বহি থাকি লাভ নাই, ব'লা ব'লা, ব'লা ওলাই যাওঁ। আহকচোন। ছোৱালীজনীয়ে মোৰ নাক কাণ কটোৱালে আৰু দেই। কি যে হ'ব নহয়, অকমানো কথা নুশুনে, নুবুজে অ'। মাক বাপেকলেও নাভাবিলে মানে তাই। মোৰ মূৰটো খালে অ', খালে খালে খালে। দেউতা, ক'তো নাই দেখোন, চব চালো। কি যে কৰিলে নহয় এই ছোৱালীজনীয়ে, যে কি যে কৰে কামবিলাক। চাচোন, চাহ হৈ
লগৰ ছোৱালী ঘৰলৈকে বা গ'ল, চাচোন চা। হা, খবৰ এটা কৰগে যা তই। ইমান ডাঙৰ কাম কৰিব বুলি ভবা নাই মই, এনেকুৱাকৈ যে মোৰ মূৰটো খাব তাই মই ভবা নাই। ৰচোন ইমান চিঞৰ বাখৰ নকৰ, মই চাই আহোঁগৈ লগৰ ছোৱালী ঘৰৰ পৰা। যাচোন, যা চাই আগৈ যা, দেৰি নকৰ যা। হেৰি কি হব এতিয়া? এইজনীয়ে মানে আমাক আৰু শান্তিত জীয়াই থাকিব নিদিলে আৰু। ঘৰখনত থাকিলেও তাই হাই কাজিয়া কৰি থাকিব। এতিয়া যাওঁতেও এইখন অশান্তি দি থৈ গৈছে তাই। তাই আমাক দেখুৱাব নোৱাৰিলে কালৈ যায়, কব নোৱাৰিলে তাই। ৰবা অকমান ৰবাচোন, ধৈৰ্য ধৰা। মই তাইক আহিব নিদিওঁ, ঘৰত সোমাব নিদিওঁ, তাইৰ ঠেং ভাঙিম মই এবাৰ ওলাই যোৱাৰ পিছত তাই এইখন ঘৰত সোমাব পাৰিব নেকি? তাইক মই মোৰ চকুৰ আগত দেখিব পালেই হ'ল। তাইক মই ঠেং ভাঙিম কৈছো নহয়। তাই বেছি বাঢ়িছে। এৰা, ছোৱালী দুজনীক মই একোৱেই দিব নোৱাৰিলো। সেইকাৰণেই চাগে তাই আজি এইটো পথ বাছি ললে। মোৰেই ভুল, ময়ে সিহঁতক অভাৱত ৰাখিলো। কিমাননো আৰু মোৰ নিচিনা জীৱন জীয়াই থাকিব? দৰিদ্ৰৰ জীৱন কিমান জীয়াই থাকিব? চবৰেতো মন যায় ভালকৈ থাকিবলৈ, খাবলৈ, ফুৰিবলৈ, আৰু তাহাঁতিতো এতিয়া ডেকা গাভৰু। তাহাঁতৰনো কিয় মন নাযাব? মোৰেই ভুল, চব মোৰেই ভুল। চব মোৰেই ভুল, মোৰ এই কপালৰ দুখ। আপুনি অকল নিজকে দুখী থাকক। ছোৱালী কেইজনী কোনোবা দিনা আপুনি কলে নে কিবা এটা? সিহঁতি যি মন যায় তাকেই কৰিলে। সৰুজনীক আপুনি বেছিকেই ৰেহাই দিলে। ডাঙৰজনীয়েতো অকণ ভয় কৰেই। সৰুজনীয়ে না মোৰ কথা শুনে না আপোনাৰ কথা শুনে। মা, তাইৰ ওচৰৰ পৰাও আহিলোগে। লগৰ ছোৱালীজনীয়ে কৈছে আজি হেনো তাহাঁতৰ ঘৰলৈ যোৱাই নাই, কালিয়েই লগ পোৱা। মা, কি হব বাৰু? যি হয় হবলে দে, মৰিলে বুলি ভাবি ল। মৰিলে বুলি এৰি দিছো তাইক মই। বৈ, কন্দা কটা কৰি নাথাকিবি এতিয়া, বল। বাদ দে, যি হয় হওক। তাই এনেকৈ নোকোৱাকৈ অজান দেশৰ ল'ৰাৰ লগত গৈছে, যাওক। যি কৰে কৰক। মৰিলে বুলি এৰিছো আজিপা। একে নকবিচোন মা, কেলেনো মৰাৰ কথা কৈছ? তাই য'তেই থাকে ভালকে থাকক বুলিহে ক। বুজিছ? যি হৈছে ভালেই হৈছে দে। কিমাননো আৰু অভাৱত দিন পাৰ কৰিব। আমাৰ নিচিনা ছোৱালীনো কোনে বিয়া পাতি নিবলৈ আহিব? হ'ব দে মা, যি হ'ল ভালেই হ'ল। কিনো কৰিম? তাই সেইখিনি সাহস কৰিলে, মইতো সেনেকুৱাও কৰিব নোৱাৰিলো। পচন্দ কৰা ল'ৰাই বেলেগ ছোৱালী বিয়া পাতি আজি ঘৰ সংসাৰ কৰি আছে। মইতো তেনেকৈ যাবও নোৱাৰিলো। মইতো এনেকেই ঘৰতেই থাকিলো আৰু। যি হ'ল ভালেই হ'ল, খালি তাই ভালকে থাকক আৰু। হে প্ৰভু, তাই যাতে একো দুখ নহয় আৰু তুমি ৰক্ষা কৰিবা তাই য'তেই থাকে। গৃহস্থ ঘৰত আছেনে? হয় বন্ধু। মিতা, কি কৰি আছা হে? ওলাই আহা আকৌ, আলহী লৈ আহিছো। আছো, বহক গৈ আছো। বহুত দিনৰ মূৰত আহিলে যে, কি খবৰ? বা, আজি বৰ ডাঙৰ কথা হ'ল দেই। আজি যে মিতাই যে বাটটো চিনি পালে আকৌ। আহক ভালেই। বা, হে মিতা, একেবাৰে ডেকাটো হৈ আছে দেখোন একেবাৰে।
বৰ ধুনীয়া স্বাস্থ্য হৈ আছে দেই। আগত যেনেকৈ দেখিছিলো তেনেকৈয়ে দেখিছো আৰু একেবাৰে। আহক আহক আহক। হেৰি নহয় মিতা, আপোনাৰ পাছে কি খবৰ? বহুত দিনৰ মূৰত আহিলো, মই বোলো সোমাই যাওঁচোন। মই এই মোৰ ফণীজনীৰ ঘৰৰ পৰা আহিলোগৈ। ফণীজনীৰ ঘৰৰ পৰা আহিলো, এই লগত এইটো ভাগিন লৈ আহিছো। তাকে বোলো সোমাই যাওঁ। কি খবৰ, কেনেকৈ আছেনো? ভালেই বাৰু। জানেই নহয় চাগে, মোৰ এই সৰু ছোৱালীজনী নোকোৱাকৈয়ে গ'লগে নহয়। দূৰণি বিদেশৰ ল'ৰা এটা লৈ গ'লগে। তাকেহে, সেইটো দুখে মোক খুলি খুলি খাইছে। কেনেকৈ বা আছে, কেনেকৈ বা কি কৰিছে তাই, গমেই নাপালো একো। জানিছে মিতা? পাছে ডাঙৰ ছোৱালীজনী কিবা ওলাইছেনে? খা খবৰ ক'ৰবাত পাইছেনে নাই? আমাৰ নিচিনা মানুহৰনো আৰু ছোৱালী কোনোবাই খুজিবলৈ আহিব নেকি? যেনে তেনে পেটে ভাতে খাই থকা মানুহ। কোনেনো আহিব আমাৰ নিচিনা ঘৰৰ ছোৱালী ল'বলৈ? কোনে আহিব আমাৰ নিচিনা ঘৰৰ ছোৱালী খুজিবলৈ? হেৰা, অহা নাই পিছে। ওলালে দিম, তাইকো দি আজৰি হোৱাহে বিচাৰিছো আৰু। মোৰো এয়া অৱস্থা। তাকেহে মিতা, মোৰ এই ভনীজনী ল'ৰাটো লৈ আহিছো। যদি আপুনি মন কৰে, আমাৰ এই ভাগিনটোলৈকেই দিব পাৰেচোন। ইও সেই কোম্পেনীতেই কৰে, বাহিৰত থাকে। যদি আৰু পচন্দ হয় আপোনাৰ, কথাষাৰ আগবঢ়াব পাৰি আৰু তেনেহলে। নহয় জানো? মিতা, মোৰ ছোৱালীজনী আপোনাৰে ছোৱালী বুলি ধৰকচোন। কিয়নো আপুনি আৰু চাই দিয়া ল'ৰাটো মই না কৰিব পাৰোনে বাৰু? আপুনি যদি ভাল দেখিছে, মোৰনো আৰু কি কবলৈ আছে। হ'ব তেনেহলে, যদি আকৌ ল'ৰাই পচন্দ কৰে বা নকৰে। হ'ব, মাতি আনকচোন ছোৱালীজনী। কিবা এটা লৈ আহিবলৈ কওকগে, যাওক, পাণ তামোল চাহ। এই আহক আহক, বহকহি আহক। চাহ গোটালেই চাগে তাই, গম পায়। মামা, আজি নেখাওঁৱে নেকি? বেলেগ এদিনা খাম দিয়ক। নহলে দেৰি হ'ব আকৌ, আমি গৈ নেপামগৈ। ৰবা তেনেহলে, আমাৰ এওঁক মাতো ৰবা। হেৰা, শুনিছানে? আহা আহা, অলপ সোনকালে ওলাই আহা। যাবই এতিয়া, এওঁলোকৰ দেৰি হৈছে নহয়। গৈছো, ৰ'ব। কিয়নো ইমান লৰালৰি কৰিছে? এনেকে সোধা মুখে যাবনে? এইয়াই দেই, চিনাকি হৈ লোৱা। এয়াই আমাৰ ঘৰৰ মেইন মানুহ। আৰু সেয়া মোৰ ছোৱালী দেই। তাৱৈদেউ, চাহ অকমান খাই যাওক আকৌ, ইমান দিনৰ মূৰত আহিছে। মাজনী, আকৌ এদিন আহিম দিয়ে। আজি যাওঁ, নহলে আকৌ ভাগিনটোৰ দেৰি হ'ব নহয়। ঠিক আছে বাৰু মিতা, আকৌ আহিবা দেই। বৰ ভাল লাগিলে, বহুত দিনৰ মূৰত লগ পালো নহয়। এনেকৈ আহ যাহ কৰি থাকিলেহে ভাল লাগে। বাৰু মিতা, আহো দিয়া, বেয়া নেপাবা। তোমালোকো এবাৰ আহিবা সপৰিয়ালে আমাৰ ঘৰলৈ। নিশ্চয় যাম। সখীয়নীকো চাবলৈ মন গৈ আছে পাই। ওলাম দেই গৈ এদিন। থকাকে যাম আকৌ, তেতিয়া আকৌ বেয়া নেপাব। কি যে কথা কয়, আহকচোন বাৰু এদিন আপোনালোক। নাহেই, এনেই কৈ থাকে দেখিলে। চাম বাৰু, আহিলেহে গম পাম। ঠিক আছে দিয়ক, আহিছো। এৰা, বহু দিনৰ মূৰত লগ পালো জানানে। বৰ ভাল লাগিছে পাই মনটো। যাব লাগিব দিয়া, আমিও এদিন গৈ ওলামগৈ ৰবা। সঁচাকে দেই, লগত অহা ভাগিনীয়েকটো বৰ ভাল লাগিছে পাই। কথা বতৰা পাতিবচোন, কেনেকুৱা কি কথা। সেয়ে ৰবা, অকল এইবিলাককে কৈ থাকা তুমি। কোনো আহিবই নোৱাৰে আমাৰ ঘৰলে। অকল তুমি আৰু সুধিবচোন, খবৰ ল'বচোন, অকল এইষাৰে কথা শুনি থাকো মুখত। দেউতাই ঠিকেই কৈছে।
মায়ে অলপ মানে বেছিয়ে হৈছ। ইমান ধৈৰ্য হেৰাই নাযাবিচোন। যোনে আহে তাকে খালি একেটা কথাকে কৈ সুধিবলৈ বিচাৰ। হ'ব নহয় ৰ, তই ইমান একে তত নোপোৱা নহবি মা। আইজনীও, তই কি বুজিবি মোৰ দুখৰ কথা। হ'ব হ'ব, যোৱা, তোমাৰ মতেই হ'ব। তুমি খালি এতিয়া ভাত পানী বনোৱাগৈ যোৱা। এদিন আমি তিনিও মিতাৰ ঘৰলৈকে যাম। তাত উলিয়াম কথাটো মই বাৰু। কি যে হ'ব, মাকজনীও মানে সৰুজনীটো তেনেকুৱা কৰিলেই, এতিয়া ডাঙৰজনী অন্তত এমুঠি খুৱাই এযোৰ কাপোৰে সতি বিদায় দিব পাৰিলেই হয় আৰু। এৰি অকমান বহি লওঁ নেকি, ভাগৰেই লাগিছে। সৌ গছজোপাৰ তলতে বহোগৈ ব'লা তিনিও। দেউতা ব'লক, তালৈকে ব'লক। মাজনী, তোৰো বৰ কষ্ট হৈছে চাগে নহয়। তোৰতো ইমান খোজ কঢ়াৰ অভ্যাসেই নাই। উইয়া মিতা আহিছে। ব'লা ব'লা, পালোহি আৰু চাগে। বৈ মাজনী, বৈ। বহুত খোজ কাঢ়িলি অ' মা। বৈ, জিৰাই লওঁগৈ। ইচ ইচ ইচ, অ' মিতাও ইমান মানে কষ্ট পালে চাগে দেই গৰমখনত, ৰ'দখনত। আহক আহক আহক, কৃষ্ণ 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 কৃষ্ণ। বৰ কষ্ট হ'ল চাগে অ'। তাকেহে গম পোৱা হ'লে গৰু গাড়ীখনকে পঠাই দিব পাৰিলোহেঁতেন। আহক আহক, মাজনীও আহা আহা। কষ্ট হ'ল চাগে পাই। নাই হোৱা। কিয় হ'ব। ইমান ভাল লাগিছে আপোনালোকৰ ঠাইডোখৰ, বৰ ভাল লাগিছে পাই। আহক আহক, সখীয়নী আহক, ব'লক। বোপাইতো ভালে আছা নহয়? হেৰা, বহুত দিনৰ মূৰত লগ পালোঁ দেই আকৌ। এইবাৰ তোমাৰ গাঁওখন চাবলৈকে আহিলোঁ। ভালেই কৰিলে, আহক আহক। তোমাৰ ভাল নহয়? ভালে আছা? বহুত দিনৰ মূৰত লগ পালোঁ দেই। আমিও ভাবিয়ে আছিলোঁ আহোঁকৈ। আজি কিবাকে মিলিলে আৰু সেইকাৰণে বোলে ব'ল যাওঁ। মায়ে সেইবুলি কোৱাৰ কাৰণে গুচি আহিলোঁ আৰু। বহুত ভাল কৰিলা। সেইদিনা ইমানকৈ কথা চথা পাতিবলেই নহ'লে নহয় তোমাৰ লগত। তাকেহে ভাল লাগিছে আহিলা। থাকিব লাগিব দেই দুদিনমান। থাকিব নোৱাৰো নহয়। ঘৰখন তেনেকৈ এৰি থৈ অহা হৈছে, ক'তনো থাকিব মা দেউতা। পাৰিলে আজিয়ে যামগৈ বুলি কৈছে। তেৰি নহ'ব দেই। প্ৰথম আহিছা আকৌ আমাৰ গাঁৱলৈ, এনেকৈ যাব নিদো দেই। মই কম নহয়, বৰমা বৰদেউতাক মই কম। ইমান পতককে যাব নোৱাৰি দেই। হয় নেকি? বাৰু ঠিক আছে, চাম নহয়। চাবা আকৌ, পিছত নিজে যাবলৈ মন নকৰিবা। আমাৰ গাঁৱৰ পৰিৱেশটো ইমানেই ভাল। হয় নেকি? পিছত কিন্তু আমনি নাপাব আকৌ দেই। আমনি লাগিলেহে কথা বেয়া হ'ব। ব'লা, বৰমা বৰদেউতাই ৰখি আছে চাগৈ, ব'লা। আজি অকমান ফ্ৰেছ হৈ লওঁগৈ, বৰ ভাগৰ লাগিছে। তাকে, ছোৱালীজনী কিন্তু ভালেই লাগিছে দেই কথা বতৰা পাতি। বৰ ভাল লাগিছে দেই, আপোনালোকক কিন্তু ক'বই নোৱাৰি। গাঁৱৰে ঘৰ নে টাউনৰে ঘৰ, ইমান ভাল লাগিছে সঁচাকৈ। এৰা, কিনো কৰিম। মামীয়েক গৰাকীও নাই, ঢুকালে। সেইকাৰণে আৰু ভাগিনটোকে লৈ আছো আৰু গোটেই জীৱনটো এনেকৈয়ে পাৰ কৰিব লাগিব আৰু। তাকে কৈ আছো, তই বোৱাৰী এজনী আন সোনকালে। ঘৰখন চম্ভালি লওক। মোৰো বয়স হৈ আহিছে আৰু। মই ইটো সিটো কৰিব নোৱাৰা হৈছো আৰু এইকণ সময় মই ভাবিছো আৰু ফুৰিমহে আৰু মিতিৰ কুটুমবিলাক। ঠিকেই কৈছে সখী। মানুহৰ এটা বয়স থাকে দেই, তাৰপিছত আৰু কাম বন কৰিব মন নাযায় আকৌ। তাকেহে। এৰা, হয় দিয়ক মিতা। এটা বয়সৰ পিছত আৰু একো কৰিবলৈকে মন নাযায় আৰু একো নালাগে নিচিনাই লাগে। মোৰো সৰু ছোৱালীজনী গুচি গ'ল ঘপককৈ, একো আৰমূৰকেই নাপালো।
তাই যে এনেকৈ গুচি যাব, এনেকৈ মোক ইমান দুখ দিব মই ভবাই নাছিলো। জানেনে, বহুত দুখ পালো। তেতিয়াৰ পৰাই কিবা মোৰ একো কৰিবলৈকে মন নাযায়। মই যেন এনেকৈয়ে বহি থাকিম এজাগাত, তেনেকুৱা লাগে জানেনে। কি কৰিব, ভাগ্যৰ লিখন। তাইৰ তেনেকৈয়ে আছিলে বিবাহ, সেইকাৰণে হ'ল আৰু। আপুনি ইমান চিন্তা কৰি নাথাকিব, গম পাইছেনে। বয়সৰো কথা আছে নহয় আমাৰ, বেছি চিন্তা কৰিলে গাহে বেয়া হ'ব। তাকেহে বৰদেউতা, আপুনি ইমানকৈ চিন্তা নকৰিব। আপোনাৰ ডাঙৰ ছোৱালীজনী আছে নহয়, তেওঁক ভালকে উলিয়াই দিব বিয়া বাৰু দি, নহয় জানো। তাকেহে ভাল ল'ৰা এজন পালে মই দিমেই, কথাই নাই আৰু। যিমান পাৰো মই সোনকালে দিবহে বিচাৰো ছোৱালীজনী। তেনেহলে ঠিকে আছে সখী, মোৰ ভাগিনটোলৈকে ছোৱালীজনী ৰাখি থওঁ। কাৰণ মইনো আৰু ক'ত ছোৱালী চাই ফুৰিম। মোৰ ছোৱালী চাবলৈ, বোৱাৰী চাবলৈ যাবলৈ বয়স নাই আৰু। ল'ৰাটোক এনেকুৱা এজনী ছোৱালী হলে জীৱনৰ লগৰী, আৰু তাতকৈ আৰু একো নালাগে আৰু। বুজাবুজিৰ মাজতে তেওঁলোকে চলিব। আৰু তাতে তুমি মোৰতো আৰু নলে গলে লগা বন্ধুৱেই, কিহৰ চিন্তা, নহয় জানো। কিন্তু সখী, মইতো তেনেকুৱা একো দিব নোৱাৰিম তোমালোকৰ ঘৰখন চাই। মই পেটে ভাতে খাই আছো। সেই দুখতে মোৰ সৰু ছোৱালীজনী গুচি গ'লগৈ একো নোকোৱাকৈ। মই ইমান পটককে আৰু তোমালোকৰ ঘৰখন মিলাকৈ মইতো একোৱে গোটোৱা নাই, যা যোগাৰ কৰা নাই। কি কৰিম বাৰু, মোক অলপ সময় দিয়া সখী। বৰদেউতা, আপুনি একোৱেই দিব নালাগে। আমাৰনো আৰু কোন আছে, যিখিনি আছে এইখিনিয়ে বহুত, জানেনে। আপোনালোকে দিয়া থোৱাৰ কথা চিন্তা নকৰিব। কিবা লাগিলে মই কম নহয়। ভালেই পায়। তেওঁ ক'ব নহয়, আপুনিনো কিয় চিন্তা কৰিছে ইমান। যি লাগে তেওঁ ক'ব, আৰু আমাৰনো কোন আছে আৰু দিয়া থোৱা কৰিবলৈ। চব মাজনীহে আৰু। হ'ব হ'ব, আপুনি কৰিলেই হ'ল, নহয় জানো সখী। ঠিক আছে সখী, তোমাৰ কথাটো মই পেলাব নোৱাৰোৱেই। তুমি যেনেকৈ ভাল দেখা আৰু। মই একো ক'বলগীয়া নাই। ঠিক আছে তেনেহলে আমি বিয়াৰ যো-জা কৰোঁ। কৰক কৰক সখী, কৰক। আৰে, তই ইয়াত? তই গাঁৱত কি কৰিছ? হা? আৰু এয়া কোন? দেউতা, মা, মই বৰ ভুল কৰিলো মা। মোৰ এনেকুৱা ভুল আৰু জীৱনত মোৰ শুধৰণি নাই। মই ভাবিছিলো ভালকৈ জীৱন কটাম, পাৰ কৰিম, মই সুখৰ জীৱন পাৰ কৰিম। মই তহঁত দুয়োকে দুখ দি আহি মই একো সুখ শান্তি নাপালো মা। মানুহজনে মোক এনেকৈ আলৈ এথানি কৰি এৰি থৈহে গুচি গ'ল। লগতে এই কণমানিজনীকো মোক গতাই থৈ গ'ল। তাইৰো দায়িত্ব তেওঁ নললে। মই বৰ দুখত পৰিছো। মা, মোক ক্ষমা কৰি দে। দেউতা, মোক ক্ষমা কৰি দিয়া। তই ইয়াত কেনেকৈ? তই আহি ইয়াত সোমাই আছহি? আমি ভাবিলো তই বিদেশলৈ গলিগৈ, বিদেশত খুব সুখ শান্তিৰে আছ, তই আমাক পাহৰি গলি বুলি ভাবিছো। আমিও ভাবিছো তই ভালকে খা, ভালকে থাক, কিন্তু তোৰ এনে অৱস্থা। ঐ, তোৰ এনেকুৱা অৱস্থা, তই কিয় আমাৰ ঘৰলৈ ঘূৰি নাহিলি হা? মাজনী, কচোন। সদায় তোৰ কথা পাতি থাকো জান। বাইৰেও বিয়া দিম বুলি ক'লেও বিয়া নহয়, অকল তোৰ কথাই কয়। তই এৰি থৈ গলি, তাই এৰি থৈ নেযাওঁ নেযাওঁ কৰি থাকে হা? আজি কোনোমতে বিয়াখন তাইৰ ঠিক হৈছে। আকৌ মই ভাবিছিলো মোৰ আৰু সুখ আনন্দৰ ঠাই নাই, কিন্তু তই এনেকুৱা অৱস্থা। এই ছোৱালীজনী কোন হয়? মা, এয়া তোৰ নাতিনী, মোৰ ছোৱালী মা। কি কৰিম, মোৰ দুৰ্ভাগ্যই তাইৰো দুখৰ দিন দেখাইছে। তাইও দুখ কষ্টৰেই দিন পাৰ কৰি আছে। ভণ্টি, নেকান্দিবি ভণ্টি, চব ঠিক হৈ যাব। বল বল ঘৰলৈ বৈ। আই, বল বল মাজনী, বৈ। নিমখে ভাতে খালেও ঘৰতে খাবি বৈ। আহা আহা, মোক কলিজা আইজনী, আই
মোৰ মাজনী আইও আহা মই আহা মোৰ তোমালোকৰ দেহা কথা সদায় সুধি থাকো। হ'ব দিয়া আজিৰ পৰা মায়েহে চব কয় ভাল হ'ব বহুত দেই দূৰত আমি আছে, চব বহুত একেলগে দূৰত থাকিম আছে। নকয়ে মোক, জানানে? হ'ব দে ভণ্টি তই দুখ নকৰিবি আমি আছো নহয় ব'ল ব'ল ঘৰলৈ যাওঁ বা মই জানো ঘৰলৈ গ'লে ভাল হ'ব কাৰণ তোৰো বিয়া আহি পাইছে মই এতিয়া নেযাওঁৱেই দে হে তেনেকৈ কিয় কৈছা হা তেনেকৈ ক'ব নাপায় নহয় মোৰ একো আপত্তি নাই ব'লা আনৰ কথালৈ তুমি মন নকৰিবা যি হৈ গ'ল ভণ্টি ব'লা আকৌ নতুনকৈ এখন সংসাৰ নতুনকৈ এখন জীৱন আৰম্ভ কৰিব পাৰিবা ব'লা ছোৱালীজনীক লৈ তুমি আগুৱাই যোৱা ভিনদেউ মোৰ বৰ ভুল হ'ল মই এতিয়া সেয়াই কৰিম আপোনালোকে মোক যেনেকৈ কয় মই তেনেকৈয়ে চলিম মই এতিয়া মোৰ আৰু অন্য সপোন নাই ভালকৈ খোৱা পিন্ধা ফুৰা ভালকৈ থকা এতিয়া খালি মোৰ এটাই সপোন মোৰ ছোৱালীজনীক কেনেকৈ মই পঢ়া শুনা কৰি মই কৰোৱাই কেনেকৈ মই আত্মনিৰ্ভৰশীল মই কৰি তুলিব পাৰোঁ ছোৱালীজনী যাতে মোৰ দৰে আৰু বিলৈ নহয় কোনেও কৰোঁ বুলিও কৰিব নোৱাৰে যাতে ভণ্টি তুমি চিন্তা নকৰিবা চব ভাল হ'ব ব'লা এতিয়া ঘৰলৈ যাওঁ ব'লা আমাৰ মামাকো তোমাক চিনাকি কৰাই দিম ব'লা বৰ ভাল পাব ব'লা মাইনা ব'লা আংকুল ব'লা 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 ককা আইতা চবকে পাই গলো মই আইজনী আহ মোৰ ওচৰলৈকে মই আজিহে একেবাৰে হেপী হৈ গলো মোৰ ইমান ধুনীয়া ফেমিলি বাবা